নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল জাহিদ ক্ৰিয়েশ্যনছ। আপোনালোকলৈ এটা বৰ বিপদৰ খবৰ এটা আহি গৈছে। যিসকলে নেকি মোবাইলত ভেৰিফিকেশ্যন কৰি আছে আপোনালোকৰ নিজৰ ভোটাৰ আই কাৰ্ডখন অথবা নিজৰ পৰিয়ালৰ ভোটাৰ আই কাৰ্ডবিলাক, আপোনালোকৰ কাৰণে খুবেই দুখ লগা এটা কথা। যিসকলে এতিয়ালৈকে ভেৰিফিকেশ্যন কৰিছে তেওঁলোকে যদি NRCৰ নামৰ লগত বা NRCৰ যিটো আপোনালোকে এড্ৰেছ দিছে, মোবাইল নাম্বাৰ এইবিলাক যিবিলাক দিছে আৰু সেইবিলাক নামৰ লগত যদি আপোনাৰ ভোটাৰ ID ভেৰিফিকেশ্যন কৰাৰ সময়ত যদি মিল নাথাকে তেনেহ'লে কিন্তু আপোনালোকে মহা বিপদত পৰিব। গতিকে যিসকলে এতিয়ালৈকে তেনেকুৱা মিষ্টেক কৰিছে বুলি ভাবি আছে যে মোৰ হয়তো এইটো কাম ভুল হৈ গৈছে, তেনেহ'লে আপোনালোকে আকৌ নতুনকৈ সেই ভেৰিফিকেশ্যন পৰ্টেলটোত গৈ আকৌ নতুনকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰক। নহ'লে কিন্তু আপোনালোকৰ পৰৱৰ্তী সময়ত আপোনালোকে মহা বিপদত পৰিব, এইটো গেৰাণ্টি। কাৰণ NRCৰ নামৰ লগত এইটো মিল থকাৰ কাৰণেহে বা NRCৰ আপোনালোকৰ যিবিলাক ফৰ্মত যিবিলাক নাম আছে, ঠিকনা আছে, সেইবিলাকৰ লগত সব ডকুমেণ্টছ মিলোৱাৰ কাৰণে আপোনালোকক এই ভোটাৰ আই কাৰ্ডখন ভেৰিফিকেশ্যন কৰিবলৈ দিয়া হৈছে। গতিকে যদি তেনেকুৱা ভুল হৈ আছে তেনেহ'লে আপোনালোকে সেইটো শুধৰাই লওক। NRCৰ ফৰ্মত যিটো নাম আছে সেইটোৰ লগত মিলাই লওক। আৰু ওচৰে পাজৰে যদি কাৰোবাৰ তেনেকুৱা কোনো প্ৰব্লেম হৈছে, মেক্সিমামে হয়তো এনেকুৱা ভাবে যে মই নিজৰ মোবাইলেৰে কৰিব পাৰিম। হয়, কৰক, অসুবিধা নাই। কিন্তু সেই 50 টকা বা 100 টকাৰ কাৰণে যে নিজৰ ফেমিলিত এনেকুৱা ভেৰিফিকেশ্যন ফৰ্মখন যে আপোনাৰ ভুল হৈ থাকিব, পৰৱৰ্তী সময়ত যে আপুনি বিপদত পৰিব, তেনেকুৱা কেতিয়াও নাভাবিব। পাৰিলে 100 টকা 50 টকা এইটো ডাঙৰ কথা নহয়। ওচৰৰ কম্পিউটাৰ চেণ্টাৰ যিবিলাক CSC চেণ্টাৰ আছে তাতে যাওক, সিহঁতে আপোনালোকৰ ফৰ্মটো খুব ভালকৈ ফিল আপ কৰি দিব। গতিকে এনেকুৱা ভুল নকৰিব, নহ'লে পিছত কিন্তু আপোনালোকে মহা বিপদত পৰিব। গতিকে বন্ধুসকল, এতিয়াও সময় আছে। অহা 15 তাৰিখ যিহেতু লাষ্ট ডেট, নিজৰ ফৰ্মবিলাক আপোনালোকে চাই লওক। আপোনালোকে ক'ত কি ভুল কৰিছে নিশ্চয় চাব পাৰিব। নিজৰ লগইন আইডিটো দি লগইন কৰি আপোনালোকে নিজে চেক কৰিব পাৰিব যে আপোনাৰ ভুল হৈছে নে নাই, বা আপুনি নিজেও জানে। যদি তেনেকুৱা ভুল হৈ থাকে এতিয়াও সময় আছে, আপোনালোকে শুধৰাই লওক। নহ'লে কিন্তু পিছত বহুত প্ৰব্লেম হৈ যাব। গতিকে বন্ধুসকল, ইনফৰ্মেশ্যন এইটোৱে আৰু বেছি নহয়। গতিকে যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক দি যাব, কমেণ্ট এটা জনাব কেনেকুৱা লাগিল। চ' বাই বাই, টেক কেয়াৰ, জয় অসম।